বিপিএফ দলৰ কাজলগাঁও জিলা হিচাপে তিনিটা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ ৰেলী, এইটো 100% আমি ছাকচেছ, যিটো উদ্দেশ্য লৈ পেলাই আমি কৰিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল অঞ্চলত শান্তি লাগে, অঞ্চলত একতা লাগে, অঞ্চলত উন্নয়ন লাগে, আৰু আগন্তুক যিটো BTC নিৰ্বাচন, ইয়াত যাতে আমি বিপিএফ দলে জয়ী কৰিব পাৰে, ইয়াৰ উদ্দেশ্য লৈ পেলাই ৰাইজৰ মাজত আশীৰ্বাদ বিচাৰি আমি এই ৰেলীটো কৰিছোঁ। আৰু আমি যেনেকৈ বিচাৰিছে এনেকৈ আমি ছাকচেছ হৈছে। আজি তিনিটা সমষ্টিও 100% জিকিব, কাজলগাঁও, নিশ্চিমা আৰু 13 নম্বৰ চিৰা। কথা সেইটোৱে। আজি আপচুৱে ওদালগুৰিত প্ৰেছ মিট কৰি তেওঁলোকে আকৌ আহ্বান জনাইছে যে UPPL আৰু BPFৰ মিত্ৰতা হ'ব লাগে। নাই, এইটোতো আজিৰ কথা। মই 5 বছৰ, 3 বছৰ, 4 বছৰ, 2 বছৰ কেতিয়াবা পৰাই মই কৈ আহিছোঁ যে BPF আৰু UPPL একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। আহক, চৰকাৰ এৰি পেলাই আহক, NDA লগত আছে, NDA এৰি পেলাই আহক, আমাৰ কোনো আপত্তি নাই। ইহঁতে দিছপুৰত আজিও চৰকাৰ চলাই আছে, দিল্লীত একেলগে চৰকাৰ চলাই আছে। এই চৰকাৰটো এৰি পেলাই আহিলেহে আমি বিশ্বাস কৰিম। আপচুৱে কওক, এনে ওপৰে কৈ থাকিলে নহ'ব। আপচুৱে কওক, আমাৰতো ফ্ৰী। আমাৰ BPF দলে কোনো চৰকাৰত নাই, দিছপুৰতো নাই, BTCতো নাই, দিল্লীতো নাই। সেইকাৰণে আমি ফ্ৰীত আছোঁ। আমি আহ্বান জনাই আছোঁ যে আপচুৱে কওক, এই UPPL চৰকাৰ এৰি পেলাই আহক, অহাৰ লগে লগে এইটো আৰামত হৈ যায়। চিধা কথা। খাম্পা পাৰ্টি, খাম্পা কোন খাম্পা? আমাৰ BPF জয়ী হ'বই। এতিয়া মই বিচাৰি আছো ফেৰেঙ্গা আৰু খাম্পা ক'ত খেলে, এইটো মই বিচাৰি আছো। মই ক'ত খেলে নেখেলে মই একো নকম। খাম্পা আৰু ফেৰেঙ্গা ক'ত খেলে এইটোৱে বিচাৰি আছো। মই তাতেই যাম। মই ফেৰেঙ্গা ক'ত খেলিব এইটো বিচাৰি আছো। মই খাম্পা ক'ত খেলিব এইটোকে বিচাৰি আছো। মই এতিয়াও ঠিক হোৱা নাই নেকি সমষ্টিবিলাক। খাম্পা কাম নাই, এইবিলাক লিডাৰৰ কথা হৈছে। আপুনি ইমান ভাল লিডাৰ, কি হ'ল আজি? ক'ত লুকাই আছে? ওলাই আহক খেলিবলৈ। চৰকাৰ আমাৰহে হ'ব, কৰিলে আমিহে কৰিব। পাগল নাকি? BTC গভৰ্ণমেণ্ট কোনে কৰিব? BPF কৰিব। BPF উচ্ছেদ কৰে না লেণ্ড পাট্টাতে, এইটো আমাৰ BPF দলৰ কথা। BPF ডিচিশ্যন লৈ আছে মাটিৰ পাট্টা দিল। কি সুধে আপোনালোকে? কংগ্ৰেছ কাম নাই ইয়াত। কংগ্ৰেছো কাম নাই, UPPL কাম নাই, কিন্তু BJP অলপ শক্তিমান হৈ আছে। UPPLতকৈ ওপৰত আছে BJP। আমাৰ নেক্সটতে BJP। চিধা কথা, আমাৰ নেক্সটতে BJP আছে, এইটো কথা। 21 তাৰিখত অহাৰ কথা। 21 তাৰিখত অহাৰ কথা। হেলিকপ্টাৰ দেখাই দিম এইবাৰ দেখাই দিম। আজি চিৰাং জিলাত আশীৰ্বাদ যি যাত্ৰা হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত 100% সফল হোৱা বুলি আমি ভাবিছো। আৰু আজি ৰাইজে নিজাকে স্বতঃস্ফূৰ্তভাৱে হাজাৰ ৰাইজে আজি যাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু হাগ্ৰামা মহিলাৰী ছাৰক শক্তি দিবৰ কাৰণে, আমাৰ BPF দলৰ আশীৰ্বাদ দিবৰ কাৰণে চিৰাং জিলাৰ আমাৰ বিভিন্ন শ্ৰেণীৰ ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে ওলাইছে কাজলগাঁৱত। আমি ভাবো আগন্তুক BTC নিৰ্বাচনত আমাৰ BPF দলে এবছলুট মেজৰিটি লৈ পেলাই চৰকাৰ গঠন কৰাটো আজিৰ তাৰিখত 100% খাটাং হৈ গ'ল। আৰু BPF দলৰ যিটো ধুমুহা, এই ধুমুহাত আজি UPPL বহুত দূৰ উৰি গ'ল। UPPL আৰু কোনোদিনা চৰকাৰ গঠন কৰিব নোৱাৰে। UPPL যিমানখিনি উচ্চৰে জাননী দিছিল আমাৰ ৰাইজক, মাইনৰিটি ৰাইজ, আমাৰ বড়ো ৰাইজ, আমাৰ আদিবাসী, গোৰ্খা,
বা বিভিন্ন মানে ভাষাভাষী লোকৰ ওপৰত যি ধৰণে ইউপিপিএল চৰকাৰে অত্যাচাৰ কৰি আছে, মাটি পাটা দিয়াৰ পৰিৱৰ্তে তেখেতসকলে উচ্ছেদৰ জাননী দি আছে। আমাৰ চৰকাৰ গঠন কৰাৰ লগে লগে সকলো ধৰণৰ উচ্ছেদৰ জাননী আমি সব কেঞ্চেল কৰাই দিম। আৰু দ্বিতীয়তে চিৰাং জিলাৰ হাগ্ৰামা দলঙত আমি প্ৰতি বছৰে মানে বেইজিং ফেষ্টিভেল নামেৰে এটা ফেষ্টিভেল আমি অনুষ্ঠিত কৰিম। এইটো ৰাইজে বিচাৰিছে আৰু এইটো বিপিএফ দলৰ এটা সিদ্ধান্ত হয়। যিমানখিনি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত চাকৰি দিব পৰা ক্ষমতা আমাৰ বিপিএফ দলে চৰকাৰ গঠন কৰাৰ লগে লগে পুনৰ আমি এই ক্ষমতাবিলাক ঘূৰাই আনিম আৰু আমি ৰাজ্যক মাটি পাট্টা দিয়াটো এটা গেৰেণ্টি হিচাপে লৈছো। আমি দিম আৰু যুৱক যুৱতীৰ সংস্থাপনৰ নামত 100 কোটি টকা প্ৰতি বছৰে বিপিএফ দলে ব্যৱহাৰ কৰিব। বিকলাংগসকলৰ নামত 5 কোটি, আমাৰ সিনিয়ৰ সিটিজেন বয়সস্থ ব্যক্তিসকলৰ নামত IBS দিয়া হ'ব। ইয়াৰ নামত মানে 5 কোটি টকা ধাৰ্য ধৰা হ'ব। মহিলাসকলৰ নামত 40 কোটি আৰু আমাৰ বিভিন্ন গৰীব শ্ৰেণীৰ লোকৰ কাৰণে IBS দিবৰ কাৰণে 50 কোটি প্ৰতি বছৰে আমাৰ চৰকাৰে ধাৰ্য কৰিব। আৰু আমাৰ বেকাৰ ল'ৰা ছোৱালীক সংস্থাপন দিয়াৰ নামত বড়োলেণ্ড বিকাশ যোজনা, আগত যি ধৰণে উইংগাৰ গাড়ী দিয়া হৈছিল, বেটাৰী ৰিক্সা পিৰপিলা দিয়া হৈছিল, আকৌ মানে আমাৰ দলে সিদ্ধান্ত লৈছে আমাৰ চৰকাৰ হোৱাৰ লগে লগে আমি মানে নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে বড়োলেণ্ড বিকাশ যোজনা নামৰ এই আঁচনিৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীসকলক তেওঁলোকে যাতে আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ পাৰে তেখেতসকলক বড়োলেণ্ড উইংগাৰ গাড়ী দিয়া হ'ব। আপোনালোকে য'তে মিটিং কৰিছে হাজাৰ মানুহ কাকত ৰাইজে টকা বিচৰা নাই, মানে ৰাইজে সুশাসন বিচাৰিছে। আমাৰ BTCৰ শান্তি ঘূৰাই আনিব লাগে, সুশাসন লাগে, ভাল এটা গভৰ্নেন্স, গুড গভৰ্নেন্স লাগে। প্ৰমোদ বড়ো চৰকাৰক ৰাইজক নালাগে। প্ৰমোদ বড়োৱে ৰাইজক প্ৰত্যাৰণা জনাইছে, তেখেতে ৰাইজক অশান্তি কৰি আছে। মেইন মিটিঙত ডাঙৰ ডাঙৰ লেকচাৰ, মিটিঙৰ খালি শান্তিৰ কথা কয় প্ৰমোদ বড়ো ডাঙৰীয়াই, কিন্তু আনফালেদি ৰাইজক হাজাৰ হাজাৰ উচ্ছেদৰ নটিচ তেওঁলোকে মণ্ডল অফিচে জমা কৰি ৰাখি আছে। কেনেকে শান্তি হ'ব? ঘৰ বাৰী ভাঙি দিলে শান্তি হয় নেকি? এনে মুখত শান্তি বুলি কি হ'ব? সঁচা অৰ্থত প্ৰাকৃততে তেখেতসকলে শান্তিৰ মানে কাম কৰিব পৰা নাই। মহিলাসকলক ৭৫,০০০ দিয়াৰ পৰা তেওঁলোকে ব্যৰ্থ হ'ল, কাকো দিব পৰা নাই। যুৱক যুৱতীসকলক বেকাৰ ল'ৰা ছোৱালীক 2 লাখ টকা দিম বুলি কৈছে, আজি ক'ত গ'ল? ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম কিনাৰ নামত 10,000 আজি ক'ত গ'ল? এখনো স্কুল তেওঁলোকে চৰকাৰীকৰণ কৰিব নোৱাৰে, এখনো কলেজ তেওঁলোকে মানে চৰকাৰীকৰণ কৰিব নোৱাৰিলে। আমাৰ চিৰাং জিলাত মানে আমাৰ চিৰাং জিলাৰ ৰৌমাৰীত তেখেতসকলে মেডিকেল কলেজ এখন স্থাপন কৰিম বুলি কৈছিল, BTR চুক্তিত লিখা আছে, আজি কিয় নোৱাৰিলে? ডাংতলত ৰেলৰ ফেক্টৰী বনাম বুলি কৈছিল চিৰাং জিলাৰ, আজি ক'ত গ'ল? 5টা বছৰ তেওঁলোকৰ চৰকাৰৰ কাৰ্যকাল এনে মানে উকলি গ'ল। তেওঁলোকৰ আৰু বেছি দিন নাই, 10-12 দিনৰ পিছত ইলেকশ্যনৰ নটিচ আহি আছে। প্ৰমোদ বড়োৱে 10 দিনৰ ভিতৰত ৰাজ্যক আৰু ৭৫,০০০ দিব নোৱাৰে, ছুইজাৰলেণ্ডো বনাব নোৱাৰে, মাটি পাট্টাও দিব নোৱাৰে, তেওঁলোকে দিব পৰা নাই। ঠগোৱাটোৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ মূল উদ্দেশ্য। ৰাজ্যক কেনেকে ঠগাব লাগে, সাধাৰণ ৰাইজৰ পৰা কেনেকে ভোট আদায় কৰিব লাগে, ইয়ে হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াৰ মূল উদ্দেশ্য। কাম কৰাটো উদ্দেশ্য নহয়, কাম কৰিব নোৱাৰে, কাম কৰা ব্যক্তি নহয়, খালি মুখত মানে ডাঙৰ ডাঙৰ কথা লেকচাৰ, ইয়াৰ বাহিৰে একো কাম কৰিব পৰা নাই। চ' ৰাইজে পৰিৱৰ্তনৰ নামত আজি মানে শূন্য ৰিজাল্ট, 0 ৰিজাল্ট পাইছে, তাতকে বেছি আৰু একো পোৱা নাই। হয় ভাবুকি ধমকি উচ্ছেদৰ জাননী, ফেৰেংগাটো কৈ আছে ভগৱানকো বোলে উচ্ছেদ কৰিব ফেৰেংগা। আপোনালোকে জানে ফেৰেংগা নামৰ এজন EM আছে UPPL-ৰ, ভগৱানক যদি উচ্ছেদ কৰিব পাৰে আমি আৰু মানুহ কি? মানুহ একোৱেই নহয় ফেৰেংগাৰ ওচৰত। চ' ইয়াৰ কাৰণে তেখেতসকলক আজিৰ তাৰিখত ৰাইজে বিশ্বাস নকৰে। তেওঁলোকে মানে আমাৰ ৰাজ্যক খালি মানে উচ্ছেদৰ মানে দাবী ধমকি দি আছে আৰু মাটি পাট্টা কোনো জীৱনত আৰু দিব নোৱাৰে, আৰু দিয়াৰ মানে কোনো মানে UPPL চৰকাৰৰ কোনো মানে পৰিকল্পনা নাই, চাকৰি দিব নোৱাৰে তেওঁলোকে। শ্বহীদৰ নামত পইচা খোৱা আপোনালোকে শুনি আছে, মৰা মানুহৰো পইচা খাই নেকি? আচৰিত। আৰু জীয়াই থকা মানুহ থকাটো বেলেগ কথা, শ্বহীদ সকলকো ঠগায় যে শ্বহীদ সকলৰ নামত 5 লাখ টকা দিয়া বুলি তেওঁলোকে ঘোষণা কৰি আছে। আমাৰ এছেম্বলিৰ যিটো মানে পেপাৰ আমাৰ হাতত আছে, BTC এছেম্বলি, আৰু এছেম্বলি পেপাৰত আমি পাইছো তেখেতসকলে 5 লাখ দিয়াৰ পৰিৱৰ্তে তেখেতসকলে কেৱল 3 লাখে দিছে। 2 লাখ টকা কোনে খালে? ইয়াৰ উচিত উত্তৰ মানে ৰাইজে ছেপ্টেম্বৰ মাহত যিটো আমাৰ শেষৰ ফালে BTC নিৰ্বাচন হ'ব
এই নির্বাচনের উচিত উত্তর আমার শহীদ পরিয়ালে দিব প্রমোদ বড় সরকার ইলেকশনের পিছতো বিপিএফৰে চৰকাৰ হ'ব না বিপিএফ আছে নহয় ৰাইজৰ লগত ইলেকশনৰ পিছত বিপিএফে চৰকাৰ গঠন কৰিব আৰু বিপিএফৰ নেতৃত্বতহে আমাৰ বিটিচি চৰকাৰ হ'ব আৰু কিয় মানে ৰাইজে ভয় খাব লাগে বিপিএফ আছে ৰাইজৰ লগত আমাৰ বিপিএফ দলৰ দাবী হয় যে 2018 চনতে বিচিডিচিৰ ইলেকশন হ'ব লাগে আৰু যিসকলে বিচিডিচিৰ সেক্ৰেটাৰী পিয়ন আৰু থাৰ্ড গ্ৰেডৰ চাকৰি এইটো ৰেগুলাৰ কৰিব লাগে বুলি আমাৰ বিপিএফ দলৰ এটা প্ৰস্তাৱ আছে বিজেপিয়ে যেহেতু কৈছে যে বিটিসি মানে উচ্ছেদ করা হবে নির্বাচনের পিছত এই বিজেপি সরকার গঠন করার সম্ভাবনা আছে মই কি কৈ আছো বিটিচিত বিপিএফ নাম্বাৰ 1 বিপিএফৰ নেতৃত্বতে চৰকাৰ হ'ব বিটিচি